গাঁৱৰ পৰা ওলাইছোঁ আমি এতিয়া গৈ আছোঁ গড়মাৰীলৈ চাইকেলতে এইপানে এটা তামাম কথা লাগি আছে। হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি আপোনালোকৰ ওচৰলৈ আকৌ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই আহিলোঁ আৰু আমি গৈ আছোঁ গড়মাৰীত মানে হোটেলৰ কাম এটা কৰিবলৈ, মানে বস্তু এটা আনিব গৈ আছোঁ আৰু তাকে আমি ভিডিঅ' এটা বনাওঁ বুলি বহুত দিন বনোৱা নাই। अभी इवनिंग टाइम हमार गाँव नज़ारा आप लोगों को दिखाने वाला हूँ। देखा इतना गई आसो आम लगरजने मैं इवनिंग टाइम ये फुरिब जो टाइमो है लगत और साइकेल लै आम धुनियाक रास्तात गई आसो। ये लगरजन पाছত राखी आछे, हि तमाम कथात लागि आछे आरो এইটো চৰি এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো। এইটো খুব সুন্দৰ, এইফালে ধান খেতি আছে আৰু এইপিনেও ধান খেতি আৰু এইফালে আমাৰ মোবাইল চাই আছে ড'জ বাগেৰা। আৰু ইধাৰ এইখন হৈছে এইটো আমাৰ ঘগুৱা পাহাৰটো, আমাৰ টিকাবুৰী গাঁৱৰ পৰা ধুনীয়া এটা নাজাৰা, ধুনীয়া এটা প্লেচ আহে। এইখন হৈছে আমাৰ গাঁওখন আৰু আমি এতিয়া গৈ আছোঁ আৰু সৌখন হৈছে গড়মাৰীখন। আমি তাৰলৈ চাইকেল লৈ যাম, এনেকৈ গৈ আছোঁ। এতিয়া গৈ আছোঁ আৰু আজি কি কৰি আছোঁ কি কৰা নাই আপোনালোকে চাই থাকিব। আৰু কি আৰু ইমান বেলেগ হেৰি নাই আৰু তেনেকৈ যেনে বনাই দিছোঁ আজি মোৰ ইভিনিং টাইম। মানে আজি মৌচমটো ধুনীয়া হৈ আছে, মানে আজি ওপৰতো ইমান হেৰি বৰষুণ পৰি উঠি গৈছে না, সেইকাৰণে মৌচমটো ভাল হৈ আছে, ঠাণ্ডা ঠাণ্ডা। আৰু এইকেইদিন বৰষুণ শুনাই দি আছে। এই খণ্ডটো কয় আমাৰ হেৰি কয় আগৰ দিনত কিবা পিঠা খোৱা বৈ বুলি কয়, খোৱাবাৰী বুলি কয় আৰু এতিয়া খোৱাবাৰী। এইটো মানে গাঁৱৰ পৰা যথেষ্টখিনি অলপ দূৰ হয়, ইয়াত কমে 500-600 মান মানুহ আছে আৰু এইখিনি দুঘৰ আছে, এই আগত আছে 200-100 তেনেকৈ। আৰু আমি ওলাই আহিলে এইপিনে ওলাই আহোঁ, মৰ্ণিং টাইম ধুনীয়া এটা বতাহ মাৰি থাকে। গৈ আছোঁ ৰাস্তাত আমি এতিয়া ধুনীয়াকৈ। ইভিনিং টাইম মানে এইটো সিমানে আমি ওলাই আহোঁ আৰু সিপানে আছে কি হয় খগুৱা বুলি কয়, খগুৱা সেইফালে ভাল নালাগে। সেইফালে কি হয় ৰাস্তাটো চমু হয় আৰু মানুহ মানে এইখিনি গছ গছনিটো খন আছে, সেই টাইমত সদায় মুকলি জেগাত থাকি ভাল লাগে। আমি এতিয়া গৈ আছোঁ আৰু মোৰ চৰ্দি হৈ আছে। এয়া লক্ষী পূজাত প্ৰগ্ৰাম চোৱা, ৰাতি একদম অলপ বহি গ'ল, মানে অলপ তাত ঠাণ্ডা মল খাই দিলোঁ না, মিঠাই চিঠাই খাই দিয়া ঠাণ্ডাত। এই মিঠাইটো মানে বহি গ'ল, এতিয়া চৰি লাগিছে। ভাল হৈ গ'ল এইবিলাক আৰু হৈ থাকে, ভাল হৈ থাকিব এনেকৈ কাম আৰু। তাত ধুনীয়া কথা পাতি আছে গাৰ্লফ্ৰেণ্ডৰ লগত। গাৰ্লফ্ৰেণ্ড এতিয়া সৰু হৈ আমি নাজানো। মজা লাগিছে। আমি এতিয়া গৈ আছোঁ ইপিনে, ইফালে আমাৰ পৰীক্ষিত আৰু ৰোহিত বিজয়। এই কি কৈছ ফোনকেইটা হা? কুকুৰ চলা মোবাইল লৈ গেম খেলা দুষ্টা দিছে। গেম না কি কৰি আছে এতিয়া? ভিডিঅ' পেলাই দিম নেকি মানে? ৰোহিতৰ চুলি কাটটো কোনে দিলে? এইটো ধুনীয়া কাট দিছোঁ হা? নাপিত কোন নাপিতে দিলে? এইটো ধৰি দিলে, সিও বিট দিয়া হ'ল আজিকালি। চুলি কাটিলে বিট ল'ব লাগে মানে ন। এতিয়া পূজা চালিনে নাই তহঁতে? লক্ষী পূজা চালি? এতিয়া চিমা পূজা চাবি নাই? চা আৰু মৰিগাঁৱত জুবিনে আহিব, চাবি নাই? যাবি? অলপ ষ্টাফ বনি জোতা তোতা পিন্ধি লৈ মোৰ লগত যাবি? গোলা খাব যাম মই চিঙিয়াখন। আমি এতিয়া গৈ আছোঁ, এইটো আমাৰ ডুভিটো, এইটো হৈছে আমাৰ গাঁৱৰ ডুভিটো। আৰু ইয়াতে আমাৰ বিহুত বহাগ বিহুত গৰু গা ধুৱায়। আৰু আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ এটা সেউজীয়া পৰিৱেশৰ মাজেৰে। কি সুন্দৰ পাহাৰটো চাওক, পাহাৰটো কি সুন্দৰকৈ গৈ আছোঁ এতিয়া আমি। আৰু এইপিনে ধুনীয়া এইটো টাইমত আপোনাৰ কি হয় চাইকেল চলাই ভাল লাগে।
ধুনীয়া এটা ঠাণ্ডা ঠাণ্ডা পৰিৱেশত গৈ আছোঁ আমি গৈ আছোঁ এতিয়া আমি ধুনীয়াকৈ মিহি মিহি আছোঁ গাঁও পোৱা নাই এতিয়ালৈ কিন্তু এইখন কি কয় চিঙাখিনি বুলি কয় গমাই চিঙাখিনি ৰাস্তাটো মানে বানপানীতে যথেষ্টখিনি বেয়া হৈ গ'ল কিন্তু এতিয়া আহি কৰি কিনে কালফা বহাই আছে বানপানীতে বেয়া হৈ গ'ল এতিয়া কালফা বহাই দিছে আৰু বানপানী আহিলেও মানে প্ৰব্লেম নাই আৰু এনেই এইখিনি বানপানী আহিলে বুজা যায় মানে জেগাটো কালফাটো বনাইছে দলং হ'ব লাগে কিন্তু এইটো কালফাহে বহাই দিল মানে বেয়া বোকা কাষেদি যাব লাগিব হা আমি ফাইনেলি গড়মাৰী গাঁও সোমাইছোঁহি আৰু আমি গড়মাৰী গাঁও প্ৰায় গড়মাৰী চাৰিআলিলৈ গৈ আছোঁ আৰু তাতে হোটেল চোটেল চব আছে মানে গড়মাৰী গাঁওখন চব বস্তু পোৱা হোটেললৈ গৈ আছোঁ এতিয়া কফি দোকান খুলি আছে মধুৰ দোকানৰ পৰা আহোঁগা অনলাইন চলিছে নিশ্চয় কৰি দে ৰে না না দে ৰে আমি এতিয়া গড়মাৰী পালোঁ আহি মধুৰ দোকানো পালোঁহি দেৱ কি খাইছিল কৰিলে বাৰু বহিব আহিছোঁ মেৰ দৌছে এটা দোকানত আহিলোঁ অলপ বহি আছোঁ মানুহ চানুহ নাই বহি আছে আৰু আমি এতিয়া আছোঁ আৰু দেৱ কি কওঁ পাৰ্টিটো এতিয়া হোটেলত সোমালোঁ আহি তালমোহন ল'লোঁ এইটো এইপিনে এইটো চিঙৰা খাই আছে ৰস লগাই গোলা ৰস লগাই মাল নাই তই কেৰেলাতে আছো ন মোৰ লগৰ দুটামানৰ সেয়া কামে কৈ আছে বুজিছ কি কাম মোৰ লগৰ কেইটা সেয়া কামে কৈ আছে মাতি আছে তাকে কি যা পইচা কটা বিয়া পাত বিয়া নাই ন ঘৰ বনাব লাগে ন কি না ঘৰ বনাব লাগে যা যাবি যা বিয়া নাপাতো নহয় হা দে ইয়াতে চিঙাখিনি কালফা বনাই থকা মানুহখিনি ইয়াতেই থাকে ৰাস্তাত ধুনীয়া জেগা কিন্তু এইটো ইয়াতে ৰুম চুম বনাই থাকে তোৰ কিহৰ পইচা বুলি ক'লি হা ধুনীয়া তামাম বোকা মই দলং বনাই আছো বোকা ৰাস্তাৰ পৰা বোকা আৰু সদায় চাইকেলখন ওপৰত থাকোঁ তাৰ ওপৰতো ইমান তাকো আমি ভোট খাই লওঁ বোকা লাগিলে ইয়াৰ পৰা দামী পেণ্ট না এনেকৈ মুচি দিলে যায়গৈ আমাৰ এনেই কম দামী পেণ্ট দিব নাচোঁ ভাই পেণ্ট দিব খোৱা পেণ্ট পাম ইয়াতে শুই লওঁ আমি এতিয়া এইটো ধুনীয়া চুইমিং হয় ইয়াৰ বোকা লাগি অহাৰ পিছত ইয়াতে ভৰিয়া ধুব লাগে এতিয়া আমি এইখিনি পাৰ হৈ ঘৰলৈ যাই আছোঁ আপোনালোকে চাই থাকক আৰু
কেনেকুৱা বোকা হৈ আছে চাচোন চাইকেল টাইকেল লৈ আহে কষ্ট হয় বাইক আনাকেইটাতো আকৌ প্ৰব্লেম কিন্তু ইপিনে কি সুন্দৰ এটা হৈ চাচোন বাহ কিয়া নজাৰা হে यार আহি আছোঁ এতিয়া ঘৰলৈ যাওঁ গৈ আছোঁ আৰু গমাইৰ পৰা আহিলোঁ হোটেলৰ পৰা এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু তেখেত এবাৰ ধুনীয়া গান লগাইছে এতিয়া মিহি মিহি গান শুনি শুনি গৈ আছোঁ গাঁৱত এনেই কাণত গান লগাটো অফ কৰি দিছোঁ বাৰু এনেই তাৰ গোটেই 24 ঘণ্টাই কাণত 24 ঘণ্টাৰ ভিতৰত মানে 20 ঘণ্টা কাণত গানে বাজি থাকে পেন পেন পান পান বাজি থাকে তাৰ কিবা সুসংসান হোৱা গান আৰু সেইটো এতিয়া ভাল গান লগাই আছে বাৰু এতিয়া আমি এতিয়া গৈ আছোঁ ঘৰলৈ ধুনীয়াকৈ এইটো মই ফুৰিব আহিও ভাল লাগে আমাৰ এই ৰাস্তাটোত আমি এনেও আহোঁ ডেইলি এই হোটেলত কিবা কানি খাই যাওঁ এইটো লাইনতে বেছি আহোঁ গৰমাইত আহোঁ ৰাস্তাটো ভাল হ'লে আকৌ আহিম এনেই খগুৱা পিনেও যাওঁ খগুৱা পিনেও চাওমিন তামিন খাবলৈ যাওঁ এতিয়া আমি গৈ আছোঁ চেনেলটো কিবা এটা কৰি দিয়ে চেনেলটো বিষয়ে ক'ব নাজানো ন যি জানো সমাজৰ ঘৰত এনেকুৱা অভ্যাস নাই বোলে দে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হ'লে আচ্ছা আকৌ কি ক'ব লাগে কি হ'ব যি কৈছে সেয়াকে সেই বুলি ভাবি ল'লেই হ'ল আৰু আমি গাঁৱলীয়া মানুহ একচুৱেলি কি হয় তাৰ এক্সপিৰিয়েঞ্চটো নাই কথা কোৱা এক্সপিৰিয়েঞ্চটো সেইটোৱে আৰু কিয় ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বেয়া লাগিলে ডাইৰেক্ট দিবই আৰু বেয়া লাগিলে দিবই আৰু বেয়াকৈ দিব মানে যদি ভাল লাগে দি দিব আৰু দুটাৰ ভিতৰত এটা কৰিব আৰু ভালটো কৰিলে ভাল লাগে বাৰু আপোনালোকৰ মৰ্জি যিটো কৰে ভাল লাগিলেহে দিব লাগে হয়নে নাই বেয়া লাগিলে কিয় বেয়াটো বেয়াই ভালটো ভালেই চিধা মানুহ চিধা কথা ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে ডাইৰেক্ট আৰু নকওঁ এতিয়া গৈ আছোঁ ঘৰলৈ লাহে লাহেকৈ এন্ধাৰ হৈ আহি আছে আৰু আমি লাহে লাহেকৈ মিহি মিহিকৈ গৈ আছোঁ এইখনেই হৈছে আমাৰ পুৰণি গাঁওখন কি সুন্দৰ এটা পৰিৱেশ গৰমাইতহে যায় সিহঁতে গৰমাইত মাল আছে না হোটেল নাই নেকি তাতে বস্তু খাব পাৰে আকৌ এন্ধা হৈ আহিল আৰু এই আমাৰ গাঁও সোমাইছোঁ আহি আৰু